নমস্কাৰ, বিনোদ গগৈ ইউটিউব চেনেলতে আপোনালোকক স্বাগতম জনাইছোঁ। মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত অসমী মাৰ্ট নামৰ এখন নতুন বিপণী মুকলি কৰা হৈছে। বিপণীখনত ঘৰুৱাভাৱে উৎপাদিত সামগ্ৰীসমূহ পোৱা যায়। আপোনালোকে এই ভিডিঅ'টোত দেখিবলৈ পাব যে বিপণীখনত কি ধৰণৰ বস্তু ৰখা হৈছে। এই ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু বস্তুবোৰ যদি আপোনালোকৰ পচন্দ লাগে, এই বিপণীখন আছে আপোনাৰ লালুক বাছ ষ্টেচনৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰত্বৰ ভিতৰত আছে। ইয়াত বিভিন্ন ধৰণে ঘৰুৱাভাৱে উৎপাদিত সামগ্ৰী পোৱা যায়। মোৰ কি আছে আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাব। এইবোৰ আছে বাঁহেৰে নিৰ্মিত কিছুমান ঘৰুৱাভাৱে ব্যৱহৃত সঁজুলি, এইবোৰ হয় পিক, এইবোৰ ধূপ, বিস্কুট, এইবোৰ লাড়ু, কি বস্তু পোৱা যায় আপোনালোকক দেখুৱাই থাকিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আপোনালোকৰ যদি কিবা বস্তুৰ প্ৰয়োজন হয়, আপোনালোকে ইয়ালৈ নিশ্চয় আহিব পাৰে আৰু বিভিন্ন ধৰণৰ বস্তু আপোনালোকে পাব। গতিকে ভিডিঅ'টো শেষ নোহোৱালৈকে চাই থাকিব। ধন্যবাদ।